আকৌ যা আকৌ তোক মই বোলে কোনোবাই চাকৰি দিব না এটা কথা কৈ লাভ নাই ইমান দিনে কালো চাকৰিটো বিচাৰি নাই যাওঁ না চাকৰিটো নাপায় মোৰ লগত পথাৰলৈ নাযায় তেনেকে কৈছে সি শুনিলে বেয়া নাপাব নেকি বা সেইটো ওলাই গুচি গ'লগৈ কি দল চাকৰি দিব আজিকালি চাকৰি এনেকৈ পাই পঢ়ি শুনি নাপায় সাধাৰণতে মানুহে দিব নি হ'ব দে এফালে যাব পথাৰলৈ যাওঁ ঐ ৰূপালী মই পথাৰলৈ যাওঁ দেই যাওক যাওক যতীন কি কৰিছ আজি মানুহ এটা লগ কৰাৰ কথা আছিলে কোন মানুহ মানে চাকৰি এটা দিম বুলি কৈছিলে চাকৰি চাকৰি হ'ব বাৰু মই যাওঁ তই ইয়াতে ৰহ যা যা লাল্লা পালেহি মোৰ চাকৰিটো হ'ব নাই পৰা লাল্লা চাকৰিটো দি দিব পাৰিম কিন্তু 5,000 একবাৰ লাগিব মই আনিছিলোঁ লওক 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 হ'ব দিয়া ঘৰলৈ যাম চাকৰিটো হৈ গ'ল দিয়া অৱশেষত চাকৰিটো হ'লগৈ আৰু যাওঁ ঘৰলৈ Boys, let's go. এইডোখৰ মাটি আছিল কিন্তু এইডোখৰ মালিক বা কোন এইটো জানিবলৈ অকণমান প্ৰব্লেম আছে ইহঁতবোৰ আকৌ মোৰ মাটিডোখৰ কি কৰিছে ঐ কোনডোখৰ ৰচোন ওচৰলৈকে যাওঁ কোনডোখৰ মোৰ মাটিডোখৰ কি কৰিছ খুৰা হৈছে আপুনি কোন মই এই মাটিডোখৰ মালিক হয় তাৰমানে আপুনি এই মাটিডোখৰ মালিক ভালে হ'ল আপোনাক জানক আমি এই মাটিডোখৰ মালিকক বিচাৰি ফুৰিছিলোঁ তাৰমানে খুৰা চাওক আমি এই মাটিডোখৰ লৈ পিনে একো বেয়া কাম নকৰোঁ আমি এই মাটিডোখৰত কিনি থওঁ মাত্ৰ আপোনাৰ চাইনটো লাগে পিছত এই মাটিডোখৰত
বহুত বিজনেছ কৰিব পাৰি ধৰি লওক আপোনাৰ শ্বপিং মল বহুত কিবা কিবি এনেকুৱা ধৰণৰ বহুত কিবা কিবি খুলিব পাৰি কিন্তু আপুনি এতিয়া চাইনটো কৰি দিয়ক পটককৈ চাইনটো হৈ যাব চাইনটো কৰি দিয়ক নাই মোৰ মাধ্যখন এনেকুৱা কৰিব দিব নোৱাৰো ঐ বুঢ়া কথা বাদ দে তই চবে কামত লাগ বুঢ়াটো অকণমান বেছি তমছে দেই ঐ চবেই মাৰিয়াক কালি লালদাই চাকৰিটো হ'ব বুলি কৈছিলে কিন্তু এতিয়ালৈকে একো খাৰ খবৰেই নাই মই লালদাহঁতৰ ঘৰৰ পৰাই আহোঁগৈ নেকি মা মই লালদাহঁতৰ ঘৰৰ পৰা আহোঁগৈ দেই কেলে যাওঁ কালি যে মানুহজন চাকৰিটো হ'ব বুলি কৈছিলে নহয় তেওঁলোকৰ ঘৰৰ পৰা আহোঁগৈ যা যা কৃষ্ণ প্ৰভু এইবাৰ চাকৰিটো পালেই লালদাই ঘৰত আছে দে এই মই এটা চব্জি দিলো দেই টকা চাকৰি দি তয়ো মানে মানুহক ঠগিবলৈ আহিছ হে তয়ো মানে এটা দালালি ভাবিছিলো চাকৰি পাম আজি তোক কিহে মাৰো নামাবি কেলে মাৰিছো নামাবি 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 চাল্লা দালালৰ বাচ্চা আহিলি চাকৰি নাপালি নি নাই ভাবিছিলো আজি এইবাৰ চাকৰিটো পাম কিন্তু চব দেৱালী ওলালে বাপেৰে তেতিয়াহ'লে ঠিকেই কৈছিল মোৰ আজিকালি চাকৰি দিব চাকৰি পাবলৈ বৰ দিগদাৰ আপোনাৰ কি হ'ল আপুনি ঘৰতে থাকক আমি সোনকালে আহিম
কৰিছে